সমগ্ৰ কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তত উলহ মালহেৰে কেছে ৬০তম প্ৰতিষ্ঠা দিৱস উদযাপন। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ দেহাৱসান। এই লৈ নতুন দিল্লীত আজি অনুষ্ঠিতব্য কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ দিন সলনি। চিলনী ইক টুৰিজম পাৰ্কত শ শ যুৱ দৰ্শনাৰ্থীৰে অভিলেখ। ৬০তম কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত তাৎপৰ্যপূৰ্ণভাৱে যুৱ ছাত্ৰসকল ভৰি পৰিল ইক টুৰিজম পাৰ্কতহে। ৪টাকৈ কেএছৰ দলৰ প্ৰতিষ্ঠা দিৱসত যোগদান লৈ বিভ্ৰান্ত। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি আংলং জিলাত কাৰ্বি ছাত্ৰ সন্থাৰ গৌৰৱময় ৬০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে জিলাখনৰ কেইবা ঠাইতো উলহ মালহেৰে উদযাপন কৰিছে প্ৰতিষ্ঠা দিৱস। কাৰ্বি ছাত্ৰ সন্থাৰ জন্ম লগ্নৰে পৰা আজিলৈ জিলাখনৰ বিভিন্ন আৰ্থ সামাজিক শৈক্ষিক সাংস্কৃতিক দিশত গতিশীলতা পোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ছাত্ৰ সন্থাই। ক্ৰমে আদৰ্শগত কাৰণত বহুধা বিভক্ত হৈ পৰা কাৰ্বি ছাত্ৰ সন্থা কিন্তু কাৰ্যত লক্ষ্য আৰু উদ্দেশ্য তথা কাৰ্যপন্থা প্ৰায় একেই। সমাজৰ বিভিন্ন দিশক এক উচ্চ লক্ষ্যত উপনীত কৰোৱা। উল্লেখযোগ্য যে কেছে ইংলং ফৈ ৰংথে আংস্থিত কাৰ্যালয় প্ৰাংগণত উলহ মালহেৰে উদযাপন কৰে ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস। সভাপতি বিজয়বে সন্থাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচীৰে পুৱা শুভাৰম্ভণি কৰে দিনজোৰা কাৰ্যসূচী। তাৰ পিছত সন্থাৰ সভাপতি বিজয়বে পৌৰোহিত্যত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা। আনহাতে সুৰেন হানছে নেতৃত্বৰ কেছে সৌজন্যত টাৰলাংছত ৬০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত কৰে কাৰ্বি ছাত্ৰ দিৱস তথা নেতৃত্বৰ প্ৰশিক্ষণ কাৰ্যসূচী। অৱশ্যে এই কাৰ্যসূচী ২০ আৰু ২১ জুলাইত দুদিনীয়া কাৰ্যসূচী ৰূপায়ণৰ লক্ষ্য ৰখা হৈছে। আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত আৰু সন্থাৰ সভাপতি সুৰেন ক্ৰামছাৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী হলিৰাম টেৰাং, সন্মানীয় অতিথি হিচাপে চন্দ্ৰকান্ত টেৰাং, পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জটছন বে, চামচিং হানছে প্ৰমুখ, জাকাছৰ অধ্যক্ষ খৰচিং তেৰণ আৰু সন্থাৰ নেতা তথা কৰ্মীসকল উপস্থিত থাকে। আনফালে চিময়ন ৰংফাৰ নেতৃত্বৰ কেছে ডিফু ক্লাবত ৰূপায়ণ কৰে ৬০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে ডিফু ক্লাব প্ৰাংগণত ৰূপায়ণ কৰা হয় দিনজোৰা কাৰ্যসূচী। সভাপতি চিময়ন ৰংফাৰ সন্থাৰ পতাকা উত্তোলন সাধাৰণ সম্পাদক থমছন ৰংপিৰ স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পিছতে অনুষ্ঠিত হয় ৰাজহুৱা সভা। ছাত্ৰ সন্থাৰ সভাপতি চিময়ন ৰংফাৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত ক্ৰমে মুখ্য অতিথি হিচাপে প্ৰাক্তন সাংসদ ডক্টৰ জয়ন্ত ৰংপি, স্মৰণীয় অতিথি হিচাপে ASDC সভাপতি চেলৱাৰ বে, KNCAৰ সাধাৰণ সম্পাদক প্ৰতিমা ইংহিপি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক আৰু কেছে শাখা কমিটিৰ সভাপতি সম্পাদকসকল উপস্থিত থাকে। ষ্টেফান টেৰণৰ ৰিপৰ্ট, কাট নিউজ। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ দেহাৱসানৰ তথা আন্তঃক্ৰিয়াৰ বাবে নতুন দিল্লীত কাৰ্বি আৰু ডিমাচা ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ দিন সদ্যহতে সলনি কৰিছে। পুনৰ দিন থিৰাং হ'লে সংবাদ জানিবলৈ দিয়াৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰিলে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। মানুহে পাঙে ঈশ্বৰে ভাঙে। আজিৰ দিনটো আছিল কাৰ্বি আংলং জিলা আৰু ডিমা হাছাও ৰাইজক বাঞ্ছিত কাৰ্বি ভৱন আৰু ডিমাচা ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ দিন। কিন্তু আজি সেই কাৰ্যসূচী নহ'ল। কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ নিধন আৰু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আজি আধাৰশিলা স্থাপন সমাৰোহ পিছুৱাবলগীয়া হৈছে। স্মৰ্তব্য যে যি সময়ত কেন্দ্ৰত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰীৰ নেতৃত্বত বিজেপিৰ শাসন চলিছিল সমগ্ৰ ভাৰতত, সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিত সগৌৰৱে দিল্লী বিধানসভাৰ জয়লাভ কৰাই নহয় মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়।
তাৰ পিছত এবাৰ নহয় দুবাৰ নহয় ক্ৰমে 3বাৰ মুখ্যমন্ত্ৰী পদত অলংকৃত কৰি নিজৰ কৰ্মদক্ষতা আৰু শাসনৰ বিচক্ষণতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় দীক্ষিত। জনপ্ৰিয় তথা ব্যক্তিত্বৰ অধিকাৰী মহিলাৰ ভিতৰত সদায় স্থানপ্ৰাপ্ত হোৱা প্ৰয়াত তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভাৰতীয় মহিলাৰ স্বাভিমান আছিল। আনহাতে নতুন দিল্লীত ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ উপলক্ষে দিল্লীত বাহৰ পাতি থকা পৰিষদৰ CM তুলিৰাম ৰংহাং, MP হৰেণ সিং বেদ তথা টিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ CM দেৱালাল গাৰোছা সহিত তেওঁৰ পৰিষদবৰ্গৰ উপস্থিতিত আধাৰশিলা স্থাপন সমাৰোহ মঞ্চতে প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি যাচি 1 মিনিট মৌন প্ৰাৰ্থনা কৰি মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে। আমি ডিমা হাছাওৰ ৰাইজৰ কাৰণে বহুত দিন বুলি আমি ভাবিছিলোঁ, কিন্তু হঠাৎ আমাৰ শীলা দীক্ষিতে এই পৃথিৱীৰ পৰা বিদায় দিয়াৰ কাৰণে আজি এই কাৰ্যসূচীটো আজি পষ্টপন কৰিবলগীয়া হৈছে, পিছু হ'বলগীয়া হৈছে। 9টা বজালৈকে অমিত শ্বাহ ডাঙৰীয়া আজি এই সভা উপস্থিত থকাৰ সিদ্ধান্ত লৈছে। 9:45 পিছত যে হোম মিনিষ্টাৰ অনাৰেবল অমিত শ্বাহজী তেখেতে ক'লে যে এটা মেছেজ দিলে যে আমি কেঞ্চেল নহয়, পিছুৱাব, পষ্টপন হ'ব, আমি নেক্সট ছানডে'মান এইটো কৰিম। কিন্তু আজি যিটো নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী দিল্লী তেখেতৰ যদি আজি শ্মশানলৈ লৈ যাব, আজিৰ দিনটো যে এইটো কাৰ্যসূচী বেয়া হ'ব, গতিকে তেখেতৰ পৰামৰ্শৰ কাৰণে আমি পিছুৱাবলগীয়া হৈছে। আমি অহা দেওবাৰমান এইটো আমি কাৰ্যসূচীটো হ'ব। তাৰ কাৰণে আমিও দুখিত আৰু আপোনালোকক মাতিছোঁ, নিমন্ত্ৰণ কৰিছোঁ। আপোনালোকৰ ইয়াত মিডিয়া নহয়, নেশ্যনেল মিডিয়াবিলাকক আমি মাতিছোঁ, কিন্তু আজি দুৰ্ভাগ্য আজি দিনটো আমি পিছুৱাবলগীয়া হৈছে। আমি নেশ্যনেল মিডিয়াবিলাকক ক'লোঁ কিহৰ কাৰণে পিছুৱাবলগীয়া হৈছে যে শীলা দীক্ষিত এই পৃথিৱীৰ পৰা বিদায় দিয়াৰ কাৰণে স্বৰ্গলৈ যোৱা কাৰণে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। হঠাতে জনপ্ৰিয় বনভোজস্থলীত অৱস্থিত এক টুৰিজম পাৰ্কত শ যুৱক শৰণাৰ্থী পাৰ্কিং এলেকাত গাড়ীৰে ভিৰ দি বাট নোপোৱা অৱস্থা। কাৰ্বি ছাত্ৰ সন্থাৰ গৌৰৱময় 60 সংখ্যক বৰ্ষপতি উদযাপন অনুষ্ঠান অংশগ্ৰহণৰ পৰিৱৰ্তে এইসকল যুৱকসকল পাৰ্কত কি কৰি আছে? এইদৰে যুৱকৰ ভিৰ লক্ষ্য কৰি সচেতন তথা চিন্তাশীল মনত অনুভৱ হৈছে চিন্তাৰ পাত। এয়া চিলনী এক টুৰিজম পাৰ্কৰ সমীপতে বাহন পাৰ্কিং এলেকা। একেলগে ইমানবোৰ বাহন। তাৎপৰ্যপূৰ্ণভাৱে আজি 60তম KSA প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠান চলি আছে। কাৰ্বি ছাত্ৰ সন্থাৰ ভিন্ন নেতৃত্বৰ 4 ভাগত আৰু 4টা স্থানত। স্মৰ্তব্য যে কেইবাবছৰমান আগতে গ্ৰেটাৰ গুৱাহাটী কাৰ্বি ছাত্ৰ সন্থাৰ সৌজন্যত কাৰ্বি সমাজৰ সাংগীন মংগল তথা উন্নয়নৰ স্বাৰ্থত বিপক্ষ শক্তিৰ সৈতে যুঁজি যাবলৈ বহুটা বিভক্ত KSAক এক কৰা সপোন পালিছিল আৰু সেইমতে তেওঁলোকে প্ৰয়াস অব্যাহত ৰাখি কিছু সফলতাৰ দিশে আগুৱাই গৈও দুৰ্ভাগ্যজনকভাৱে কিছুমান অপশক্তিৰ বাবে থমকি ৰ'বলগীয়া হৈছিল। সেয়ে থমকি ৰৈ গ'ল আজি কুপতি। বহুটা বিভক্ত KSA কোনোটোতে নগৈ এক KSA সপোন দেখা অধিকাংশ ছাত্ৰ নেতা এতিয়া বহুটা বিভক্ত নেতৃত্বৰ পৰা বহু দূৰৈত, যাৰ বাবে হয়তো মনৰ বেজাৰ উপশম কৰিবলৈ বা নতুন পথৰ সন্ধানত এইদৰে পাৰ্কত ভিৰ কৰিছে যুৱকসকলে। কেৱল আমিয়ে নহয়, পাৰ্কত যুৱ ছাত্ৰসকলৰ ভিৰ প্ৰত্যক্ষ কৰা ব্যক্তমানে এইদৰে মন্তব্য প্ৰকাশ কৰিছে। যদিও ইয়াৰ প্ৰকৃত ৰহস্য আহিবলগীয়া সময়হে ক'ব। চিলনীৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ।
মেঘালয় পশ্চিম কাৰ্বি আংলং বিবদমান সীমান্ত এলেকাক লৈ 19 জুলাইত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং প্ৰমুখ্য কাৰ্যবাহী সদস্যসকলৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰি মেঘালয় আৰু পশ্চিম কাৰ্বি আংলং সীমান্তৰ বিবদমান এলেকাক লৈ সমাধান সূত্ৰ উলিওৱাৰ সন্দৰ্ভত আলাপ আলোচনা কৰে। কিন্তু তাৰে পিছত কোনো কাৰ্য ব্যৱস্থা লোৱাৰ আগতে পুনৰ মেঘালয় প্ৰায় শতাধিক আগ্ৰাসনকাৰী দল আহি সীমান্তৰ লাংকে এলেকাত পথ নিৰ্মাণ কাৰ্য ৰূপায়ণ কৰে। জিলাখনৰ সীমান্ত উন্নয়ন কমিটিৰ সদস্য বিভাগে ধৰি স্থানীয় কেইবাজন ৰাজ্যৰ বাধা নিষেধাজ্ঞাকো কেৰেপ নকৰিলে আগ্ৰাসনকাৰী দলে। ৰাজ্য চৰকাৰে মেঘালয় পশ্চিম কাৰ্বি আংলং সীমান্ত অঞ্চলক লৈ স্থায়ী সমাধান সূত্ৰ বিচাৰি উলিয়াব কেতিয়া? ৰাজ্য চৰকাৰ তথা স্থানীয় সাহিত্য পৰিষদৰ চৰকাৰে আলোচনা বিলোচনা থাকোঁতে দুখোজ আগবাঢ়ি আগুৱাই আহিলে শতাধিক খাচীয়াৰ আগ্ৰাসনকাৰী। 20 জুলাইত খাচীয়া আগ্ৰাসনকাৰী দলটোৱে সীমান্ত এলেকাৰ লাংকেৰলৈ আগুৱাই আহি পথ নিৰ্মাণৰ বিষয়টো সাধাৰণ কথা নহয়। খাচীয়াৰ এই দুঃসাহস দেখি সীমান্ত এলেকাৰ ৰাইজে বহু হকাবধা কৰিলে যদিও শতাধিক খাচীয়াৰ আগত তাকৰীয়া স্থানীয় ৰাইজে বাধা দিবলৈ সফল নহ'ল। কিন্তু তৎসত্ত্বেও অসম চৰকাৰে এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ কেৱল আলোচনাৰ মাজতে সীমিত কৰি ৰাখিছে। ডেভেলপমেণ্ট আদহক কমিটি মাই ফুইগলো লাচি পিনি লাডাখ হামৰেন পেন কাহিলো কিলোমিটাৰ থমকেৰেনৰ কেপ মেঘালয় লাপেন আসাম বৰ্ডাৰ লাডাখ লাংকেৰয় ৰঙালো পিনি লাডাখ নিলিতুম নিংদুক আলাম ঠেগামলং ইলো আথেমা আফৰুন লাপে আফৰুন ইফয়না লাপো নি ফয়নি না পলি বাতাই বাতাই আলাং তুম মেঘালয় তুম পেন লাপাঙাপ আচুমাং তুম পেন লাপেন কান্দুলিয়া চুমাং তুম আলাং তুম সন চিপেং পো লাডাখ লাংকেরয় তুম কাৰ্বি আংলং আৰলো আলাং তুম jakong thor fruit po alang tum lang so tuwar nang keklem titi lasi lang litum pini nilitum ladak labang so di malongan itu border magistrate atum tadulo la pentuete DSP sir atum tadulo lasi lang sport alongan samen nilitum wang linlo lasi ahoklo alang tum pini lamang so kam claim longlo hoi pitsita dak administrative tumta sabu birta kelong der penajok nang lidun der setlo amasela dak din nang li bang kelang tum dam thailo lasi non nilitum border arat pen nilitum ka chuning riji alam mangal phelo je non ki dobom itum bharatiya janata party itum Karbi Anglong Autonomous Council ka charipon kachinghon CM Tuliram sir lapen ladak team lapen Karbi Anglong lapen ansu se higher authority upon iltum kachinghon non herjong api hai pon iltum sir Horen Singh be upon iltum chuning riglo the penituma MLA local MLA Dr. Mansing Rong P elang tumana chuning rilo kitang tang khermi long khat khasla long ki claim sonak thaksi ladak ni tung West Karbi Anglong ladak kanduli area long tame prap jingpen labang so border along nil tumlong tanangka nangkilang jin naga visit ipansi nil tuma committee hin pen mate rat ka dok ka vechirok tok tum pen kichuning ripon padupon iglo অৱশ্যে লাংকেৰলৈ খাচীয়া আগ্ৰাসনকাৰী দলে সোমাই আহি পথ নিৰ্মাণ কৰাৰ খবৰ জিলা আৰক্ষী প্ৰশাসনক দিয়া হয় যদিও হামৰেনৰ পৰা 38 কিলোমিটাৰ দুৰ্গম তথা দূৰণিপতীয়া পথটোৰে আৰক্ষী প্ৰশাসনৰ দল সেই স্থানত উপস্থিত হোৱা মানে আগ্ৰাসনকাৰী দলে নিজৰ কৰোণীয়া কাৰ্য সমাপ্ত কৰি গুচি যায়। আনহাতে দুবছৰৰ আগতে খান্দলিৰ পৰা টাপাতলৈ মেঘালয় খাচীয়া আহি ভূমি আগ্ৰাসনৰ ফলশ্ৰুতিত সীমান্ত এলেকাৰ ৰাইজ কেনেকৈ প্ৰায় প্ৰত্যেক দিনাই এটা নহয় এটা ঘটনা ঘটাৰ আশংকাত দিন কটাই আহিছে সীমান্তবাসী। সেয়ে এই সন্দৰ্ভত অসমৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰিস্থিতি ভালদৰে বুজ লৈ ৰাজ্য চৰকাৰ তথা স্থানীয় পৰিষদ চৰকাৰে স্থায়ী আৰু ক্ষীপ্ৰ সমাধান সূত্ৰ বিচাৰি উলিওৱাৰ কামনা কৰি সচেং আমৰেং সীমান্ত এলেকা উন্নয়ন কমিটিৰ সভাপতি আগষ্টিন হানছে। হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে এডিছনৰ বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam.
with interactive offers of the month Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া আৰু বেছি দিন হয়তো অপেক্ষা কৰিব নালাগিব বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান অঞ্চল নগাভূমি হ'বলৈ ইতিমধ্যে বহিৰাগতসকলে বৃহত্তৰ লাহৰিজান এলেকা হাবি অঞ্চল কাটি চাফা কৰি তামোল গছ কলগছ ৰোপণৰ লগতে ঘৰ দুৱাৰ সজাবলৈ কুচকাবাজ কৰিছে প্ৰায় 300ৰো অধিক লোকে এই অঞ্চল চাফা কৰি আছে নিগাজী বাসস্থান সাজিবলৈ কিন্তু এই সমস্ত কাৰ্যকলাপৰ সন্দৰ্ভত নীৰৱ কাৰ্বি আংলং পৰিষদ চৰকাৰ আৰু জিলা প্ৰশাসন নীৰৱ জিলাখনত বিভিন্ন গাঁৱে চহৰে গিজগিজাই থকা শ কাৰ্বি ছাত্ৰ সন্থা যুৱ সংগঠন তথা সামাজিক সংগঠন আদি এই বৃহৎ এলেকাত কেইবা বছৰ আগতে নিৰ্মল টি এষ্টেট প্ৰতিষ্ঠানে চাহ বাগান কৰে পিছত চাহ বাগানটোৰ মুখ্য স্বত্বাধিকাৰীজন নিধন হোৱাৰ পৰৱৰ্তী সময়ত নাগালেণ্ডৰ নগাসকলক বিক্ৰী কৰি দিয়া পাং পাতে স্বত্বাধিকাৰী গ্ৰুপে যদিও এইলৈ পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰৱৰ্তী সময়ত কাৰ্বি আংলং সাহিত্য পৰিষদে আৰ্মি শিবিৰ স্থাপনৰ বাবে এক চুক্তি স্বাক্ষৰিত হয় আৰ্মি কোম্পানীটোৰ কৰ্তৃপক্ষৰ সৈতে যদিও আজিলৈকে আৰ্মি কেম্প স্থাপন নোহোৱাত সম্পূৰ্ণৰূপে খালী পৰি থকা ভূমিক লৈ নজৰ দিবলৈ ধৰিলে একাংশ দুষ্ট চক্ৰৰ লাহৰিজানৰ হোটেল ড্ৰিমলেণ্ডৰ পিছফালে লিমুন গ্ৰেছ ফাৰ্ম চিত্ৰলেখা লাহৰিজান বাগানৰ আত্মসহায়ক গোটৰ নামত ইতিমধ্যে বৃহৎ এলেকা দখল হৈ গৈছে এই ক্ষেত্ৰত সোণালী সুযোগ গ্ৰহণ কৰি ওচৰে পাজৰে থকা লোকসকলেও তামোল পাণৰ গছ লগাই যিমান পাৰে ক্ষোভতাৰে বাৰী সাজি নিজৰ কৰি ল'বলৈ চেষ্টা কৰিছে কিন্তু এই সকলোবোৰ ঘটনা খবৰ ল'বলৈ সেই স্থানত অদ্যাপি উপস্থিত হোৱা নাই কাৰ্বি সাহিত্য পৰিষদৰ অধীনস্থ ভূমি আৰু ৰাজহ বিভাগৰ কৰ্মচাৰী তথা বিষয়াসকল ছাত্ৰ সন্থা সামাজিক সন্থাকে ধৰি নীৰৱ দৰ্শকৰ ভূমিকাত আছে আনকি তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদৰ বিজেপি চৰকাৰ তথা জিলা প্ৰশাসন বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ দুৱাৰ বাগৰি বানাক্ৰান্তৰ মাজত কাৰ্বি ছাত্ৰ সংগঠনৰ দুৱাৰ বাগৰি মুখ্য শাখাৰ সৌজন্যত আৰু ডেইথৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত 20 জুলাইত অনুষ্ঠিত হৈ যায় বিনামূলীয়া চিকিৎসা শিবিৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ দুৱাৰ বাগৰি পৰিষদ সমষ্টিৰ এলেকাত কেইবাখনো গাঁৱত ডিক্ৰং ডিউং আদি কেইবাখনো নৈ বাহিনী পানীয়ে প্লাবিত কৰাত বৃহত্তৰ অঞ্চলৰ চাৰমেন চিগনাৰ গাঁও হলিৰাম ইংলেণ্ড গাঁও আদি ৰাইজ নিজ ঘৰ বাৰী এৰি আশ্ৰয় ল'ব লগা হয় শিবিৰত আশ্ৰয় লোৱা এই বানপীড়িত ৰাজ্যৰ স্বাস্থ্যৰ বিষয়ত উদ্বিগ্নতা কাৰ্বি ছাত্ৰ সংগঠনে ডেইথৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত যোৱা শনিবাৰে অনুষ্ঠিত কৰে এক বিনামূলীয়া স্বাস্থ্য
শিবিৰত শিশু কিশোৰ কিশোৰী গৰ্ভৱতী মাতৃৰ পৰা বৃদ্ধ বৃদ্ধালৈকে আটাই স্বাস্থ্য পৰীক্ষা কৰোৱাই আৰু লগতে শিবিৰ প্ৰয়োজনীয় ঔষধ পাতিও বিতৰণ কৰে বানপীড়িতসকলক উল্লেখ্য বিনামূলীয়া চিকিৎসা শিবিৰ চিকিৎসক তথা চিকিৎসা কৰ্মীৰ ভিতৰত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া ডক্টৰ এছ চংলয় ফাৰ্মাচিষ্ট PK বৰা চেচং বে শিৱৰঞ্জন বৰাকে ধৰি ছাত্ৰ সংগঠনৰ সম্পাদক গৌতম তেৰাং বিত্ত সম্পাদক টেনচন লাংনে প্ৰচাৰ সম্পাদক ৱাইচং তেৰাং আৰু সহকাৰী প্ৰচাৰ সম্পাদক লংচং বি প্ৰমুখ ছাত্ৰ নেতাসকল উপস্থিত থাকে বাগৰিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ